Absu different boro kamoi. Itu spondon kampa. Kalau kafe itu nasi aja. Alo kando di bodoh marah. Spondon kampa sebenarnya. Jangan bergerak dengan ni. Kalau boro mah itu bikin tu jalan. Itu ke luar pelai. Bawa faida pusat amal. Jitu letter দিছে ইয়াক রিপ্লাই দিব বুলি কয় আমাৰ লগতে কি ৰাজনীতি কৰিব বিচাৰিছে ইলেকশ্যন বছৰ আহি আছে এতিয়া আমি লেটাৰ লিখা ইয়াত প্ৰশ্ন উত্তৰ এই ফৰ্মতে কি লিখিছে ফৰ্মতে কি কৈছে ইয়াৰ ওপৰতো গুৰুত্ব নাই ডাইৰেক্ট আমাৰ ওপৰত এতিয়া চৰকাৰৰ নাথাকিবতো লাগি আছে মাথাত সরকার লাগিব এইটো আমি মাথা কাটি আছে কি কথা এইবিলাক এতিয়াতো ইউপিপিএল শেষ সরকার বঢ়াব নোৱাৰিব ইউপিপিএল সরকার বঢ়াব নোৱাৰিব এইটো খাটাৰ এফচিয়ে জানে এফচি স্পষ্ট আজি আমাক খেতি দিলে ডিক্লেয়াৰ দিল আমি 22টা এটা আৰু ডিক্লেয়াৰ ইউপিপিএল চোৱা হ'ব লাগে এক গত হ'ব লাগে বুলি লেখা দিছে অলপ পাব পাব খেতি দিলে ডিক্লেয়াৰ ৰাখলে যাবা খেতি দিলে ডিক্লেয়াৰ হৈ গ'ল আমাৰ 22 সেইদিনা 5 তাৰিখৰ লেখা দিছে 5 তাৰিখৰ লেখা দিয়াটো মই 6 তাৰিখত পাইছে খেতি ডিক্লেয়াৰ হ'ল এতিয়া যোজা কৰিলে এতিয়া ইউনাইটেড হ'ব লাগে বুলি আমাক লেখা দিছে আপোনালোকে আপসু সেক্রেটারি আৰু বড়হাট সেক্রেটারি আমাক রিটার্ন দিছে আমিও রিটার্ন রিপ্লাই দিছে কিন্তু বড় বা ইউপিপিএল পৰা কিয় রিটার্ন লোৱা নাই লেনাই আৰু হৰাহে ইসনে ফুগালে এখানে লামালে এত কিছু ফেসবুক খালাবাই দিলে এই মুখেদি কোৱা কথাটো ইমান ডাঙৰকে ফেসবুক ফুৰিছে যে ডিক্লেয়াৰ আৰু ইউপিপিএল ইউনাইটেড হ'ব লাগিব আমাৰ খেতিতে ডিক্লেয়াৰ হ'ল তথাপিও আমি এইবিলাক একো ভাবা নাই যদি একত হ'ব লাগে আমাৰ কোনো আপত্তি নাই চিধা কথা আমি কোনো আপত্তি কৰা নাই আলোচনাত আমি বহিম আমি কোনো কন্ডিশন দিয়া নাই আমি আলোচনা বহিলো আমার ভুল নাই কিন্তু ভুল সদায় কিবা কৰি লৈ থাকিব নালাগে আমি জানো এইটো প্ৰচেছ খাস কাৰণে হৈছে এই প্ৰচেছটো যিটো কাম কৰি আছে আপসু ডিফেন্ট বনাই এইটো আপসু ডিফেন্ট বনাৰ কাম এইটো এইটো স্পন্দন আৰু খাম্পা স্পন্দন আৰু খাম্পা এই দুইজনৰ কাম আমি জানো নহলে ইলেকশ্যন হ'বলৈ গৈ আছে বেছি দিন নাই ইয়াত স্পন্দন আৰু খাম্পাৰ কাৰণে আগতে যিটো মিলিবৰ কাৰণে আলোচনা হৈছিল আপসু আৰু আমাৰ মাজত এই স্পন্দন আৰু খাম্পাৰ কাৰণে আমাৰ মাজত একগত হোৱা নাই এইবিলাক কাহানী আমাৰ আছে প্ৰমোদো আছে ইউজিপেও জানে প্ৰমোদও জানে ৰেলগেৰাও জানে ডিফেন্ডাৰো নিজে জানে স্পন্দন আৰু খাম্পাৰ কাৰণে আমাৰ মাজত একগত হোৱা নাই এইটো প্ৰমাণ আছে আমাৰ হাতত এই স্পন্দন আৰু খাম্পা খুব দুখাই পেলাই আছে বেলেগত মালাই ভাবুছে কাৰণে মালে হাচাৰি Kalau kafe itu nasi aja. Alo kando di bodoh marah. Berarti nasi aja ni hasari mana? Ando bodoh lagi duli marah. Bukan dia. Sebenarnya siapa sih dia? Jangan bergerak dengan ni. Sebenarnya siapa sih dia sila? Jangan dia, jangan cium. স্পন্দনের খাম্পারে আপসুজন বিলাই সারগুলিতে দুই খাওয়া 1 নম্বর গুরুয়া স্পন্দনের খাম্পা ইচ্ছা
आंखौ बोखेना लाना थांफिनना सोङो मिलायथारनोसैमोन जोंहा आबसु जोङो एबसुआव आंनाव फैयोमोन प्रमद बर' बे समाव पार्टि सार्टि गैया जोङो ज' जाथारसैमोन बोखावना लाना थांबाय आंखौ चन्द्रनाथ खाम्फा बहाबा बारग'नो बहाबा लेरायना थादोंलै चन्द्र खाम्फा बहाबा लेरायना थादोंलाय बबे आबसुखौ बाहायबाय थादोंलाय जाम्बा जाम्बा नोंखौ सिनायो आरोखा दिनै जोंनि जाथिनि गेजेराव मोननै जानाया बे चन्द्रनाथ खाम्फानि थाखाय ज' जानोसै समाव मा खालामो बिसोर सानै आंखौ दिनै बबेबा इउनाइटेड जानांगौ बिपिआर इउपिपिएल इउनाइटेड जानांगौ होनना बुंदों बे भाषाया चन्द्रनाथ खाम्फानि रावनिबो नङा नंगौ आबसुआबो मोनदों आंबो मिथिगौ प्रमद बर' एन्जेला बिसोरो आंजों रायज्लायदोंथ' आंथ' एकदम बिराद मोजां आरो सेक्रिफाइस खालामबाय बे समाव आं सरकाराव दंमोनलै बे समाव आं सरकाराव दंमोन प्रमद बर' रोंगोरा आंबो सासे सोरबा दङ साथाम जायखिया रायज्लायदों आरोखि आं एग्रि आं सेक्रिफाइस खालामनो हायो जोंनि मानसिखौ आङो थिग खालामनो हायो थिग खालामनो माने सोरबा एम सोरबा एमएलए सोरबा एमसिएलए बेखौ सिन्था खालामनांगौ गैया आं मेनेज खालामनो हायो होनना बुंखाथारनाय आं मेनेज खालामनो हायो होनना बुंखाथारनाय बेखौ नुनानै चन्द्रनाथ खाम्फाया जाया बिसोरखौ मिलायनायनिफ्राय गोजानाव लाना थांग्राया बे चन्द्रनाथ खाम्फायानो दा दिनै न'आव थाखोआ खामानि जादों बहिफोरा কথা পাতি আছে চন্দ্ৰনাথ খাম্পা ওচৰৰ ওলাইয়া কিয় বিক্ৰ থাকিলে কথা কৈ আছে আমাৰ মাজত মানে गासिबो मिथिगौ खामानि दङ जोंहा दिनै माने आबसु कृष्णआसो आवाजो फेसबुक बुलायबाय मा जाखो आरो बे चन्द्रनाथ खाम्फा नोंसोरो बे प्रमद बर'निफ्राय मानो रिटेल लानानै लाइजामखौ हरनो हायाखै फालाय प्रमद बर' बा इउपिपिएलनिफ्राय लिरनाय लाइजामखौ आरो हरनो हायाखै एबसुनिसिम प्रमद आरो चन्द्रनाथ खाम्फानिफ्राय नोंसोर सानैया रावनिफ्रायबो आंनो नोंसोर सानैया बे इउपिपिएलआव थानानै प्रमदनिफ्राय मानो लिरनानै स्टिक हरनो हायाखै एबसुनिसिम जोंहासो हरबाय एबसुनिसिम हरबाय लिरनानै जोंहा लिरना हरबाय नोंसोर सानैया बे प्रमदखौ आरो लिरनानै हरनो हादिया मा खुगाजों खुगाया दिनै गाबोन बुजिनाय जायो खिन्थु लिरना हरोब्ला थगा थाबाय बे थगायबाला थगायबाबो मोना थगायखाफिनबाय लिरनासो हरदों जोङो खुगाजों बुङाखै एबसुआव दङ दा आंनि लिखिफोराय दिया लेटारखौ आबसु अफिसाव আছে बर' সাহিত্য সভা অফিসত আছে লিখিফেলে দিছে আমি আমার বিপিএল আর ইউপিপিএল এক হওয়ার ক্ষেত্ৰত কোনো আপত্তি নাই অকল লিখিফেলে দিছে এইটো আছে কিন্তু এই চন্দ্ৰনাথ খাম্পা আপোনালোকে দুইজনতে লৰাই আছে এতিয়া আপোনালোকে দুইজনে প্ৰমদ বড়ো বা ইউপিপিএলৰ পৰা কিয় ৰিটাৰ্ণলি দিব পৰা নাই এই আবসু অফিসলৈকে বা বড়ো সাহিত্য সভা অফিসলৈকে কিয় ৰিটাৰ্ণলি দিয়া নাই মুখেদি ক'লে হ'ব লাগে মুখেদি কোৱাটো আজি একটা কোনো অহাকালি চেঞ্জো কৰিব পাৰিব কিন্তু মইতো চেঞ্জ কৰিব নোৱাৰে এতিয়া যিটো ৰিটাৰ্ণলি দিছে मिथिया आंखौ बोखेना लाना थांफिनना सोङो मिलायथारनोसैमोन जोंहा आबसु जोङो एबसुआव आंनाव फैयोमोन प्रमद बर' बे समाव पार्टि सार्टि गैया जोङो ज' जाथारसैमोन बोखावना लाना थांबाय आंखौ चन्द्रनाथ खाम्फा बहाबा बारग'नो बहाबा लेरायना थादोंलै चन्द्र खाम्फा बहाबा लेरायना थादोंलाय बबे आबसुखौ बाहायबाय थादोंलाय जाम्बा जाम्बा नोंखौ सिनायो आरोखा दिनै जोंनि जाथिनि गेजेराव मोननै जानाया
बे सरदारा खाफा थानाय ज' जानोसै समाव मा खालामो बिसोरलाय बिसोर सानै आंखौ दिनै बबेबा इउनाइटेड जानांगौ बिपिएल आरो इउपिपिएल इउनाइटेड जानांगौ होनना बुंदों बे भाषाया सरदारा खाम्फानि रावनिबो नङा नंगौ आबसुआबो लुबैदों आंबो मिथिगौ प्रमद बर' एनजिअआ बिसोरो आंजों रायज्लायदोंथ' आंथ' एकदम बिराद मोजां आरो सेक्रिफाइस खालामबाय बे समाव आं सरकाराव दंमोनलै बे समाव आं सरकाराव दंमोन प्रमद बर' रोंगोरा आंबो सासे सोरबा दङ साथाम जायखिया रायज्लायदों आरोखि आं एग्रि आं सेक्रिफाइस खालामनो हायो जोंनि मानसिखौ आङो थिग खालामनो हायो थिग खालामनो हायो माने सोरबा एम सोरबा एमएलए सोरबा एमसिएलए बेखौ सिदा खालामनांगौ गैया आं मेनेज खालामनो हायो होनना बुंखाथारनाय आं मेनेज खालामनो हायो होनना बुंखाथारनाय बेखौ नुनानै सरदारा खाफाया जाया बिसोरजों मिलायनायनिफ्राय गोजानाव लाना थांग्राया बे सरदारा खाफायानो दा दिनै बबाव थाखोना खावनांगौ जादों बहि पेলাই কথা পাতি আছে সঞ্জয় আৰু খাপা ওচৰৰ ওলাইয়া কিয় বিক্ৰ থাকিলে কথা কৈ আছে আমাৰ মাজত মানে গাছটো উঠিব কাহানি দङ जोंहा दिनै माने आबसु फेसना আছে आवाज फेसबुक बुलायबाय मा जाखो बे आरो बे सरदारा खाफा मोनसे बे प्रमद बर'निफ्राय मानो रिटेल लानानै लाइजामखौ हरफिननो हायाखै फालाय प्रमद बर' बा इउपिपिएलनिफ्राय लिरनाय लाइजामखौ मानो हरनो हायाखै एबसुनिसिम प्रमद आरो सरदारा खाफानिफ्राय नोंसोर सानैया रावनिफ्रायबो आंनो नोंसोर सानैया बे इउपिपिएलआव थानानै प्रमदनिफ्राय मानो लिरनानै स्टिक हरनो हायाखै एबसुनिसिम जोंहाथ' हरबाय एबसुनिसिम हरबाय लिरनानै जोंहा लिरना हरबाय नोंसोर सानैया बे प्रमदखौ मानो लिरनानै हरनो हादिया मा खुगाजों खुगाया दिनै जोंगोन गाबोनबो सोलायनो हायो खिन्थु लिरना हरोब्ला प्रमाद थाबाय नों थगायहाला थगायबाबो मोना प्रमाद थाफिनबाय लिरनासो हरदों जोङो खुगाजों बुङाखै एबसुआव दङ दा আমি লিখি পেলাই দিয়া লেটাৰখন আবসু অফিচত আছে বড় সাহিত্য সভা অফিচত আছে লিখি পেলাই দিছে আমি আমাৰ বিপিএল আৰু ইউপিপিএল এক হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই অকল মুখেদি কোৱা নাই আমি লিখি পেলাই দিছে এইটো আছে কিন্তু এই সন্দেহৰে খাপা আপোনালোকে দুইজনে আপোনালোকে দুইজনতে ৰৈ আছে এতিয়া আপোনালোকে দুইজনে প্ৰমদ বড়ো বা ইউপিপিএলৰ পৰা কিয় ৰিটেনলি দিব পৰা নাই এই আবসু অফিচলৈকে বা বড়ো সাহিত্য সভা অফিচলৈকে কিয় ৰিটেনলি দিয়া নাই মুখেদি ক'লে হ'ব নেকি মুখেদি কোৱাটো আজি একটা কোনো অহাকালি চেঞ্জো কৰিব পাৰিব কিন্তু মইতো চেঞ্জ কৰিব নোৱাৰে এতিয়া যিটো ৰিটেনলি দিছে মই যেহেতু লিरनानै होबाय आरो थगाय हाला बिपिएल दङ आरो थगाय हाला बिपिएल दङ आरो मिसा खोथा खबर नङारे जेहेतु रिटेनलि दिसे बर' साहित्য सभा अफिस आरो आबसु अफिसत रिटेनलि दिसे आरो मिसा खोथा खबर नङारे बिपिएल दङे কিন্তু মই আচৰিত পাইছো रिटेनलि नख'वा मुखेदि ख'वा কথাটো লৈ পেলাই আজি ডিফেন্স बर' डावरे इमान डावर प्रेस मिट কৰা কোনো প্ৰয়োজনেই নাছিল মুখেদি খোৱা কথা रिटेनটো দিয়া নাই আবসু কিবা ইউপিপিএল মুখেদি যে কৈছে रिटेन দিয়া নাই না এইটো অহাকালিও চেঞ্জ কৰিব পাৰে মুঠতে আমাৰ এইবিলাকত আমাৰ চাহি থাকিব ইমান সময় নাই ইলেকশন আহি আছে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ৰাজনীতি কৰিছো বিভেদ কৰিছো আমাৰ উদ্দেশ্যটো হ'ল কোনো জাতিয়ে যাতে এই বিটিসি অঞ্চলত ডিফাইড নহয় পিছ পৰি নাথাকে সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে
এইবিলাক সমস্যাটো লৈ পেলাই আমি কেনেকৈ সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পাৰি, ইয়াৰ কাৰণেহে আমি কাম কৰিম। ইয়াৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি কৈছোঁ কোচ ৰাজবংশী আদিবাসীসকলৰ কাৰণে, আমি কৈছোঁ মুছলিম বা বেংগলীসকলৰ কাৰণে কি সমস্যা আছে জাতীয়, এইবিলাকৰ কথা আমি কৈছোঁ। বেংগলীসকলৰ কাৰণেও সমস্যা আছে বা মুছলিমসকলৰ কাৰণেও সমস্যা আছে। এইবিলাক সমস্যা হ'ল যেনিবা জাতীয় সমস্যা বুলি ক'লে ভোটাৰৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে আগতেও আমি সহায় কৰি আহিছোঁ। এইবাৰ আমি চৰকাৰ আহিলে চৰকাৰৰ পৰা যিখিনি প্ৰমাণ পত্ৰ দিব লাগে, ভোটাৰৰ পৰা এই কেছবিলাক সমাপ্ত কৰিবৰ কাৰণে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে আমি কৰিম আইনগতভাৱে। ইয়াৰ আমাৰ কোনো পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাই। মেমৰেণ্ডাম দিছে মুছলিম সমাজৰ পৰা, বেংগলী সমাজৰ পৰা মেমৰেণ্ডাম দিছে যে আমাৰ এনেকুৱা ভোটাৰ সমস্যা আছে। ইয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আমি আইনগতভাৱে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে এইটো আমি কৰি যাম। পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাহে। কোচ ৰাজবংশীসকল আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি পিছুৱাই থকা নাই, যে ফাঁচ হৈ ৰাখে। আমাৰ কথা সেইটোৱে, আপোনাৰ যেনেবা বেংগলী সমাজৰ বেংগলী জাতি হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ, সাংবিধানিক যিটো অধিকাৰ, ইয়াক যদি কোনোবাই আঘাত কৰে বেংগলী সমাজ হিচাপে আপোনাক বেয়া পাব নালাগে, নিশ্চয় বেয়া পাব। এইখিনি আঘাত হোৱা জীয়াই থকাৰ অধিকাৰৰ ওপৰত যদি আমি আঘাতে আমাক বেয়া পাবই। ঠিক তেনেকুৱা বড়ো সমাজৰ আজি জীয়াই থকাৰ অধিকাৰৰ ওপৰত কোনোবাই যদি আঘাত কৰে বড়ো সমাজে বেয়া পাবই। এই কামটো আমি কৰিব বিচৰা নাই। আজি কোচ ৰাজবংশী সমাজে সাংবিধানিকভাৱে জীয়াই থকাৰ যিটো অধিকাৰ পাইছে আজিৰ দিনত, ইয়াৰ ওপৰত যদি কোনোবাই যদি আঘাত কৰিব বিচাৰে কোচ ৰাজবংশী সমাজ হিচাপে বেয়া পাবই। তো এইবিলাক কাম আমি বিপিএফ দলে কেতিয়াও কৰিব বিচৰা নাই আৰু নকৰিম। কোনো জাতি আঘাত হোৱাকৈ এই বিপিএফ দলে কামৰ ওপৰত আমি অত্যাচাৰ নকৰিব আৰু কাম নকৰিম। সকলোকে সমানে মৰ্যাদা দি পেলাই আমি আগুৱাই লৈ যাম, এইটোৱে আমাৰ বিপিএফ দলৰ উদ্দেশ্য। যিহেতু নিৰ্ণয় যায় আৰু ঠগাই খালা বিপিএফ দলে আৰু ঠগাই খালা, বিপিএফ দলে আৰু মিছা কথা ক'ব নোৱাৰে। যিহেতু ৰিটেনলি দিছে বড়োহাটৰ অফিচ আৰু আৰচি অফিচত ৰিটেনলি দিছে আৰু মিছা কথা ক'ব নোৱাৰে বিপিএফ দলে। মই আচৰিত পাইছো ৰিটেনলি ৰখোৱা মুখেদি খোৱা কথাটো লৈ পেলাই আজি বিপিএফ দলৰ ডাঙৰীয়ে ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। মুখেদি খোৱা কথা ৰিটেনটো দিয়া নাই, একেবাৰে মুখেদিহে কৈছে ৰিটেন দিয়া নাই না, এইটো অহাকালিও চেঞ্জ কৰিব পাৰে। মুঠতে আমাৰ এইবিলাকত আমাৰ চাহি থাকিব ইমান সময় নাই। ইলেকশ্যন আহি আছে, আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ৰাজনীতি কৰিছো, বিপিএফ দল কৰিছো। আমাৰ উদ্দেশ্যটো হ'ল কোনো জাতিয়ে যাতে এই বিটিচি অঞ্চলত ডিফাইড নহয়, পিছ পৰি নাথাকে। সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে এইবিলাক সমস্যাটো লৈ পেলাই আমি কেনেকৈ সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পাৰি, ইয়াৰ কাৰণেহে আমি কাম কৰিম। ইয়াৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি কৈছোঁ কোচ ৰাজবংশী আদিবাসীসকলৰ কাৰণে, আমি কৈছোঁ মুছলিম বা বেংগলীসকলৰ কাৰণে কি সমস্যা আছে জাতীয়, এইবিলাকৰ কথা আমি কৈছোঁ। বেংগলীসকলৰ কাৰণেও সমস্যা আছে বা মুছলিমসকলৰ কাৰণেও সমস্যা আছে। এইবিলাক সমস্যা হ'ল যেনিবা জাতীয় সমস্যা বুলি ক'লে ভোটাৰৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে আগতেও আমি সহায় কৰি আহিছোঁ। এইবাৰ আমি চৰকাৰ আহিলে
চৰকাৰৰ পৰা যিখিনি প্ৰমাণ পত্ৰ দিব লাগে কি ভোটাৰৰ পৰা এই কেছবিলাক সমাপ্ত কৰিবৰ কাৰণে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে আমি কৰিম আইনগতভাৱে। ইয়াৰ আমাৰ কোনো পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাই। মেমৰেণ্ডাম দিছে মুছলিম সমাজৰ পৰা, বেংগলী সমাজৰ পৰা মেমৰেণ্ডাম দিছে যে আমাৰ এনেকুৱা ৰেকৰ্ড দি ভোটাৰ সমস্যা আছে। ইয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আৰু আইনগতভাৱে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে এইটো আমি কৰি যাম। পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাহে। কোচ ৰাজবংশীসকল আদিবাসীসকলক জনজাতি কৰাৰ ক্ষেত্ৰত আমি পিছুৱাই থকা নাই, জেল ফাঁচো ৰাখে। আমাৰ কথা সেইটোৱে আপোনাৰ যেনেবা বেংগলী সমাজৰ বেংগলী জাতি হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ, সাংবিধানিক যিটো অধিকাৰ, ইয়াত যদি কোনোবাই আঘাত কৰে বেংগলী সমাজ হিচাপে আপোনাক বেয়া পাব নাই, নিশ্চয় বেয়া পাব। এইখিনি আঘাত হোৱা জীয়াই থকাৰ অধিকাৰৰ ওপৰত যদি আমি আঘাতে আমাক বেয়া পাবই। ঠিক তেনেকুৱা বড়ো সমাজৰ আজি জীয়াই থকাৰ অধিকাৰৰ ওপৰত কোনোবাই যদি আঘাত কৰে বড়ো সমাজে বেয়া পাবই। এই কামটো আমি কৰিব বিচাৰা নাই। আজি কোচ ৰাজবংশী সমাজে সাংবিধানিকভাৱে জীয়াই থকাৰ যিটো অধিকাৰ পাইছে আজিৰ দিনত, ইয়াৰ ওপৰত যদি কোনোবাই যদি আঘাত কৰিব বিচাৰে কোচ ৰাজবংশী সমাজ হিচাপে বেয়া পাবই। তো এইবিলাক কাম আমি বিপিএফ দলে কেতিয়াও কৰিব বিচৰা নাই আৰু নকৰিম। কোনো জাতি আঘাত হোৱাকৈ এই বিপিএফ দলে কাৰো ওপৰত আমি অত্যাচাৰ নকৰিব আৰু কাম নকৰিম। সকলোকে সমানে মৰ্যাদা দি পেলাই আমি আগুৱাই লৈ যাম। এইটোৱে আমাৰ বিপিএফ দলৰ উদ্দেশ্য।